হেল্ল' এভৰিৱান আপোনালোক সকলোৰে ভালনে আশা কৰোঁ সকলো ভালে আছে আৰু আমিও আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ আজি আপোনালোকৰ মাজত আৰু কিছু ধুনীয়া ধুনীয়া কালেকশ্যন লৈ ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ চাদৰ মেখেলাৰ আপোনালোকে আশা কৰোঁ সহযোগ কৰিব আৰু ভাল পাব যদি ভাল পায় ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে ভাল পাব আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নম্বৰ লগত দি দিম আপোনালোকে অসমৰ লগতে ভাৰতৰ হওক পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা চাই থাকিলেও আমাৰ কাপোৰ ঘৰত বহিয়েই ল'ব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব লাগিব এড্ৰেছ দিব লাগিব আমি সেই এড্ৰেছ মৰ্মে আপোনালোকৰ তাত পঠাই দিম আৰু এটা কথা আমাৰ দোকান আছে বৰপেটা চহৰৰ মেইন টাউনতে জেইল ৰোড বুলি কয় যদি আপোনালোকে বৰপেটা বা ইয়াৰ ওচৰে পাঁজৰে ক'ৰবাৰ পৰা চাই আছে আপোনালোকে নিজে আহি পেলাই চুই চাই হাতেৰে কাপোৰ ল'ব পাৰিব তেন্তে ব'লক বেছি দেৰি নকৰি আজি কাপোৰ দেখুওৱা ষ্টাৰ্ট কৰি দিওঁ পোনপ্ৰথমতে আপোনালোকৰ কাৰণে খুব কম মূল্যৰ ষ্টেপল কটন যোৰা এটা লৈ আহিছোঁ খুব ধুনীয়া এইটো চাওক চিলভাৰ কালাৰ আছে গ্ৰে কালাৰ বুলিও ক'ব পাৰে যথেষ্ট ধুনীয়া সদায় পিন্ধিবৰ কাৰণে স্কুল অফিচত লৈ নিবৰ কাৰণে খুবেই ধুনীয়া হ'ব কাপোৰযোৰ এইযোৰ আহিব এনেকুৱাকৈ ষ্টেপল কটন যোৰা এনেকুৱাকৈ আছে মই ওচৰৰ পৰা দেখাই দিছোঁ তলৰ আচল পৰ্চনটো এনেকুৱাকৈ থাকিব আৰু দীঘলীয়া মাকু ডিজাইনৰ দুটা বচা আছে এইখন চাদৰ এনেকুৱা লাগিব পিন্ধিলে বহুত ধুনীয়া আপোনালোকে ব্লু কালাৰ ব্লাউজৰ লগত বা ইয়াৰ নিজা ব্লাউজৰ লগতো পেয়াৰ কৰিব পাৰিব এইখন থাকিব মেখেলাটো এনেকৈ কাম কৰি দিয়া হৈছে চাব যথেষ্ট ধুনীয়াকৈ কৰা এইযোৰ কাপোৰ আৰু এইটো আহিব চাইড পটিকেইটা কণ্ট্ৰাষ্টত আছে ব্লাউজ পিচটো আহিব চিম্পল যদি ভাল লগা যোৰাৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট লৈ ল'ব আৰু আমালৈ পঠাই দিব এইটো যোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 750 ৰুপিজত ঘৰত বহি কোনো শ্বিপিং চাৰ্জ এক্সট্ৰাকৈ নিদিয়াকৈ 750 ৰুপিজত ষ্টেপল কটনৰ এই যোৰাটো আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰিব নেক্সট আৰু এটা কম ৰেঞ্জৰে ষ্টেপল কটন যোৰা দেখাইছোঁ কোৱালিটি বহুত ভাল পাব আমি একদম পাতলা কোৱালিটিটো নাৰাখোঁ খুব ধুনীয়া চিলেক্টেড ভাল কোৱালিটিখিনিহে আমি বনাওঁ এইযোৰ আহিব ফুচিয়া কালাৰৰ খুব ধুনীয়া ৰাণী পিংক বুলিও ক'ব পাৰে যথেষ্ট ধুনীয়া এইটো ষ্টেপল কটন যোৰা ইয়াত মাল্টি কালাৰ বুটা দিয়া হৈছে য়েল্ল' ব্লু এনেকুৱাকৈ খুব ধুনীয়াকৈ কাপোৰযোৰ কৰা হৈছে পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব যথেষ্ট ধুনীয়া হয় কাপোৰ এইখন চাদৰ আহিব এতিয়া ইয়াত এনেকুৱাকৈ বুটা আছে তাৰপিছত চাব তেনেকুৱা লাগিব যেতিয়া পিন্ধিব আপোনালোকে যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পটাপটকৈ পঠাই দিব এইখন থাকিব মেখেলা স্কুল অফিচ বা যিকোনো ওচৰৰ কাজ কৰ্মলৈ পিন্ধিব পাৰে কিন্তু চাইড পটি ব্লাউজ পিচ চিম্পল হ'ব হাতত পৰি থাকিব অনলি 750 ৰুপিজত আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰে ধুনীয়া ষ্টেপল কটনৰ যোৰা এইযোৰ আহিব এচি কটন যোৰা খুব ধুনীয়া এইটো স্কাই ব্লু কালাৰত আহিব ইয়াত তেনেকুৱাকৈ ৰেড আৰু গল্ডেন গুলাৰে কাম কৰা আছে ৰেড সূতা আৰু গল্ডেন গুলাৰে খুব কম ৰেঞ্জৰ কাপোৰ এইবোৰ আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰিব খালি অসমৰ বাহিৰৰ পৰা যদি চাই আছে তেতিয়া এটা এক্সট্ৰা শ্বিপিং চাৰ্জ লাগিব আৰু আপোনালোকৰ কাৰণে কৈ থওঁ যে আপোনালোকে ৰেডি কৰিব দিলে ৰেডি কৰিও দিয়া হ'ব এইখন চাদৰ হ'ব মৰম লগা কালাৰ আৰু খুব ধুনীয়া কাপোৰ পিন্ধিও খুব কমফৰ্টেবল ফিল কৰিব এইখন থাকিব মেখেলা ইয়া চাওক এইখন আহিব মেখেলা যথেষ্ট মৰম লগা ইয়াত ৰেড ব্লাউজ পিন্ধিলেও বহুত ধুনীয়া লাগিব এইটো ব্লাউজ পিচ চাইড পটি সকলোখিনি আছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে মাত্ৰ 750 ৰুপিজত ক্ৰয় কৰিব পাৰিব কোৱালিটি বহুত ভাল পাব আপোনালোকে ঘৰত বহিয়ে ল'ব পাৰিব এইযোৰ আহিব য়েল্ল' কালাৰত বহুত মৰম লগা চাওকচোন য়েল্ল' কালাৰত আছে য়েল্ল' আৰু তলৰ এইখিনি কণ্ট্ৰাষ্ট কৰি দিয়া হৈছে অৰেঞ্জত আৰু গ্ৰীণ ৰেড এনেকৈ পিংক এনেকুৱা কাম আছে গোটেইযোৰ খুলি নেদেখাওঁ এনেকুৱাকৈ দেখাই দিছোঁ খুব মৰম লগা কাপোৰ এয়া চাওক যথেষ্ট ধুনীয়া অফিচ স্কুল বা ওচৰৰ যিকোনো কামত বা আপোনালোকে ওচৰত ফুৰিবলৈ গ'লে হ'লেও পিন্ধিব পাৰে বহুত ধুনীয়া কাপোৰ পিন্ধিলে বহুত বেছি মৰম লাগিব আৰু গাত থকা নিচিনা নাপাব চফ্ট হয় কোৱালিটি এইখন আহিব মেখেলাখন ব্লাউজ পিচ চাইড পটি সকলোখিনি আছে অনলি 750 ৰুপিজত আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব নেক্সট আৰু এটা যোৰা দেখাই দিছোঁ এইটো আহিব এচি কটনৰ যোৰা খুব ধুনীয়া এইটো পিংক কালাৰত গ্ৰীণ কালাৰেৰে বুটা বচা আছে যদি ল'ব বিচাৰিছে ঘৰত বহি ক্ৰয় কৰিব পাৰিব কোনো ধৰণৰ বজাৰত এই গৰমত ঘূৰি ফুৰিব নালাগে বা যাবলগীয়া নাই আপোনালোকে ঘৰৰ পৰাই চাই অৰ্ডাৰ কৰিব পাৰে এইখন চাদৰ খুব মৰম লগা চাওকচোন গ্ৰীণ ব্লাউজৰ লগত পিন্ধিলেও বহুত ধুনীয়া লাগিব আৰু ইয়াৰ ব্লাউজটো পিন্ধিব পাৰে এইকেইটা চাইড পটি আহিব বহুত বেছি ধুনীয়া কোনো ধৰণৰ আপোনালোকে বজাৰ ঘূৰি ফুৰিব লগা নাই গৰমত কষ্ট কৰি পেলাই আপোনালোকে আমাক অৰ্ডাৰ কৰিলেই আমি পঠাই দিম আপোনালোকে পাই যাব এইখন আহিব মেখেলা খুব ধুনীয়াকৈ কৰা আৰু এইটো ব্লাউজ পিচ থাকিব গতিকে এইযোৰ কাপোৰো ল'ব পাৰিব অনলি 750 ৰুপিজত আজি কম দামৰ বেছি দামৰ গোটেইবোৰ কাপোৰ আপোনালোকৰ মাজত লৈ আহিছোঁ এইবাৰ আনিছোঁ কেঁচা পাটৰ গাড়ী দিয়া যোৰা এইটো পাৱাৰলুমৰ হয়
হেণ্ডমেডটো নহয়। আপোনালোকে চাব, পিন্ধিবলৈ খুব ভাল পাব বা কাৰোবাক গিফ্ট কৰিবলৈও ভাল পাব। এনেকুৱা কাপোৰবোৰ ছফ্ট হয়, কাপোৰযোৰ এনেকুৱাকৈ থাকিব। সূতাবোৰ চাওক, আঁচলৰ সূতাবোৰ এনেকুৱাকৈ থাকিব আৰু গাত বৰফি ডিজাইনৰ সূতা থাকিব। পিংক কালাৰত আছে, পিংকৰ লগত এনেকুৱা য়েল্লো গ্ৰীণ এনেকুৱাকৈ আছে। খুব মৰম লগা বগা কাপোৰ সকলোৱে ভাল পায়, এনেকুৱাকৈ পিন্ধিব পাৰিব। আৰু এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। মেখেলাখনতো খুব ধুনীয়াকৈ কৰা হৈছে, চাওক কামখিনি খুব ধুনীয়া হয়। আপোনালোকে আৰু ব্লাউজ আছে, ব্লাউজৰ লগত চিলাই পিন্ধিবও পাৰে আৰু কণ্ট্ৰাষ্ট ব্লাউজ নিজে পেয়াৰ কৰিও পিন্ধিব পাৰে। খুব ধুনীয়া লাগিব। বগা ভাদ মাহ আহি আছে, ভাদ মাহত বগা কাপোৰ এযোৰ নামঘৰলৈ নিবলৈ সকলোকে প্ৰয়োজন আৰু খুব কম দাম, মাত্ৰ 600 টকা। মাত্ৰ 600 টকাত আপোনালোকে এই কাপোৰযোৰ ঘৰত বহি ক্ৰয় কৰিব পাৰিব। চাওক কিমান ধুনীয়া। ইয়াৰ বেলেগ কালাৰৰ ফুলো পাই যাব, মই দেখাই আছোঁ, খুলি নেদেখাওঁ। খুব ধুনীয়া আৰু ব্লাউজ পিচ নথকা বুলি ভাবিব পাৰে। এইটো আছে ব্লাউজ পিচ। ব্লাউজ পিচ নিচিলালেও কথা নাই, আপোনালোকৰ এনেকুৱা কালাৰৰ ব্লাউজ থাকিলে পেয়াৰ কৰিব পাৰিব। স্ক্ৰীনশ্বট লৈ ল'ব যদি ভাল লাগিছে। সেইটো ডিজাইনৰে আৰু এইটো এটা কালাৰ আছে, এইটো চাওক, এইটো স্কাই ব্লু আৰু য়েল্লোত আছে, দেখিছেনে? খুব ধুনীয়া, এইটো ধুনীয়া যোৰা। আপোনালোকৰ যিটো পচন্দ লাগে সেইটোৱে ল'ব পাৰে, মাত্ৰ 600 টকা। এইটো চাওক খুব ধুনীয়া, মাত্ৰ 600 ৰুপিজত আপোনালোকে এইটো যোৰা ক্ৰয় কৰিব পাৰে। গতিকে স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব এইটো যোৰা। নেক্সট আৰু এটা যোৰা দেখাইছোঁ। এইযোৰ খুব ধুনীয়া, এইটো জাজৰি পাত বা কেঁচা পাতৰ গাড়ী দিয়া যোৰা, পাৱাৰ লুমৰ হয়, খুবেই মৰম লগা। এইটো চাওক ইমান ধুনীয়া কাপোৰ, 600 টকাতে মাত্ৰ আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰিব। লতা ডিজাইন আছে আচলত, লেভেণ্ডাৰ আৰু য়েল্লো আৰু গ্ৰীণ সূতাৰ কাম আছে। গোটেই গাত এনেকৈ থাকিব, আচলৰ ছাইডত এনেকৈ পাইপিং দিয়া হৈছে আৰু গোটেই গাত এনেকুৱাকৈ থাকিব। পিন্ধিলে বহুত মন লাগিব। বহাগ মাহৰ কাৰণে, ভাদ মাহৰ কাৰণে, নামত যাবৰ কাৰণে সকলোকে এযোৰ লাগেই বগা কাপোৰ। এনেকুৱাও ল'ব পাৰে, গতিকে ভাল পাব পিন্ধিলে, কম দামত যদি বিচাৰে। আৰু দামীও আছে আমাৰ তাত, সেনেকুৱাবোৰ দেখাম বাৰু অহা নেক্সট ভিডিঅ'ত। এইখন মেখেলা 600 ৰুপিজত আপোনালোকে ক্ৰয় কৰিব পাৰে ঘৰত বহিয়েই। স্ক্ৰীনশ্বটটো লৈ ৰাখিব আৰু আমালৈ পঠাই দিব। এইবাৰ দেখাইছোঁ এযোৰ চেমি হিচা যোৰা, খুব ধুনীয়া হয়। চাব আপোনালোকে, ফিৰোজা কালাৰত আছে। যিহেতু আপোনালোকৰ বহুতেই হিচা বিচাৰি থাকে, যথেষ্ট ধুনীয়া কাপোৰ। কলকা ডিজাইন আছে আচলত, বহুত বেছি ধুনীয়া। পিন্ধিলে বিৰাট ষ্টেণ্ডাৰ্ড লাগে এইকেইটা যোৰা। এইখন আহিব মেখেলাখন। মেখেলাখনতো তেনেকুৱা গাটো টুকা থাকিব আৰু ব্লাউজ পিচটো থাকিব প্ৰিণ্টেড। যেতিয়া এনেকৈ চিলাই মেলি ল'ব, পিন্ধিব, চাদৰখন একো কৰিবলগীয়া নাই, খুব বেছি ধুনীয়া হৈ পৰিব। মাত্ৰ 1250 টকাত আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰিব এইটো যোৰা, চেমি হিচাৰ যোৰা। নেক্সট এটা যোৰা দেখাইছোঁ চেমি হিচাৰে, বেলেগ বেলেগ ডিজাইন দেখাই যাম, বহুত আছে আমাৰ তাত। আৰু এইযোৰ আহিব ৰয়েল ব্লু কালাৰত, ৰয়েল ব্লুৰ লগত পিংক কালাৰৰ কম্বিনেশ্যনত। ইয়াত এৰী হিচা ৱৰ্ক কৰা আছে, চাওক এনেকুৱাকৈ খুবেই বেছি ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড হয়। পিন্ধিলে বহুত ধুনীয়া লাগিব, আপোনালোকে য'তে হ'লেও পিন্ধি যাব পাৰে। এনেকুৱা থাকিব কাপোৰযোৰ। আৰু এইখন থাকিব মেখেলা। মেখেলাখনতো এনেকুৱাকৈ কাম থাকিব, ব্লাউজ পিচটো চিম্পল আহিব, হাতত পটিৰ নিচিনা থাকিব। আপোনালোকে 1250 টকাত এইটো যোৰা ক্ৰয় কৰিব পাৰিব। নেক্সট এযোৰ পিয়'ৰ নুনি কটন যোৰা দেখাইছোঁ। বহুত গৰম পৰিছে, গতিকে নুনি কটন বহুত বেছি ভাল হ'ব পিন্ধিবৰ কাৰণে। লেভেণ্ডাৰ কালাৰত আছে, পিয়'ৰ নুনি কটন, 100% পিয়'ৰ নুনি কটন হয়। খুব ধুনীয়া ডিজাইন, এইটো চাওক যথেষ্ট ধুনীয়া এইটো ডিজাইন। এনেকুৱাকৈ বুটা থাকিব, হোৱাইট আৰু কপাৰ গুণাৰে কাম কৰা আছে। হোৱাইট সূতা, কপাৰ গুণা ৱৰ্ক, এনেকুৱাকৈ থাকিব কাপোৰযোৰ, যথেষ্ট ধুনীয়া। আৰু আপোনালোকে এইখন আহিব মেখেলাখন, আপোনালোকে চাওক যথেষ্ট ধুনীয়া। আৰু ব্লাউজ পিচটো থাকিব এইটো কটনত থাকিব, যথেষ্ট ধুনীয়া। আপোনালোকে মাত্ৰ 2250 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। স্ক্ৰীনশ্বট লৈ ল'ব যদি ভাল লাগিছে। আপোনালোকে য'ৰ পৰাই নাচাওক কিয়, আমি আপোনালোকৰ ঘৰৰ দুৱাৰমুখত গৈ পহুচাই দিব পৰা আমাৰ ব্যৱস্থা আছে। কাপোৰ এইযোৰ আহিব ব্লেকত, খুবেই গৰ্জিয়াছ হয়, পিয়'ৰ নুনি কটন যোৰা। আপোনালোকে চাওক, এনেকুৱা যোৰাবোৰ আপোনালোকে 2500-2700কৈ ল'ব লাগিব। আমাৰ পৰা 2250 টকাত ক্ৰয় কৰিব পাৰিব। এইযোৰ ব্লেকত আছে আৰু ইয়াত পিংক কালাৰ আৰু অৰেঞ্জ কালাৰৰে কাম কৰা আছে, খুবেই বেছি ধুনীয়া। চাওক যথেষ্ট ধুনীয়া কাপোৰ। স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে, পিয়'ৰ নুনি কটনৰ হয়। আৰু এইখন আহিব মেখেলা, বহুত ধুনীয়া বাটাৰফ্লাই বুটা দিয়া হৈছে, গাটোত সৰু সৰুকৈ। আৰু এইখন মেখেলাৰ তলৰ পৰ্চন, পিন্ধিলে যে কি শুৱনি লাগিব, আপোনালোকে পিন্ধি চাব পাৰে যিয়ে ব্লেক ভাল পায়। এইখন মেখেলা আৰু ব্লাউজ পিচটো চিম্পল থাকিব কটনৰ, আৰু এইকেইটা ছাইড পটি। স্ক্ৰীনশ্বট ল'ব আৰু পঠাই দিব আমালৈ। নেক্সট এযোৰ খাইছোঁ, এইযোৰ আহিব নুনি কটন, পিয়'ৰ নুনি কটন,
খুবেই বেছি মৰম লগা একুৱা গ্ৰীণ কালাৰৰ নিচিনা মানে স্কাই ব্লু হয় লাইট স্কাই ব্লু কিমান ধুনীয়া চাওকচোন খুবেই আই শ্বুটিং কালাৰ যিটো কয় সেইটো হয় এনেকুৱাকৈ আচলত ডাঙৰ বুটা এটা থাকিব আৰু বাকী গোটেই গাত ব্লেক কালাৰৰ সৰু সৰু বুটা বচা হৈছে খুব ধুনীয়া কোৱালিটি পিন্ধি বহুত বেছি ভাল পাব বহুত কমফৰ্টেবল হয় আৰু 2250 টকাতে ক্ৰয় কৰিব পাৰিব আমাৰ পৰা এইখন থাকিব মেখেলা এয়া চাই ল'ব খুব ধুনীয়া হয় ব্লাউজ পিচটো চিম্পলত থাকিব হাতত পটি থাকিব আৰু দুই এটা বুটাও থাকিব পাৰে গতিকে স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে এনেকুৱা কালাৰ যদি ভাল পায় খুব ধুনীয়া কাপোৰ গতিকে আজিলৈ ইমানখিনি আপোনালোকক দেখালোঁ আমাৰ কালেকশ্যন এদিনতে গোটেইখিনি দেখালে আপোনালোকে বিৰক্তি পাব গতিকে যদি আৰু ইয়াৰ মাজৰ পৰা কিবা কাপোৰ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আমাৰ যোগাযোগ নম্বৰ লগতে দি দিম আৰু যদি ভাল লাগে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালৰ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ লগতে আমাৰ ফেচবুক পেজ আছে দুটা পূজা ট্ৰেডিশ্যনেল এটাৰ কালেকশ্যন এটা আৰু এটা PTAC বুলি আছে গতিকে পেজ দুটাও ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ গতিকে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ